তোমালোকক সকলোকে স্বাগতম মোৰ ইউটিউব চেনেল পোহৰলৈ। ইয়াত তোমালোকে পাবা নতুন নতুন তথ্য আৰু জ্ঞান যিবোৰ তোমাৰ জীৱনত পোহৰ আনিব। যদি তোমালোকে এই চেনেলত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব। আজি আমি কথা পাতিম ফলৰ ৰজা বুলি জনাজাত আমৰ বিষয়ে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ, আম গছ কিমান দীঘলীয়া হয়? 2 নম্বৰ, আম আকাৰত কিমান ডাঙৰ হয়? 3 নম্বৰ, আম কোন ঋতুত আৰু কোন মাহত গছত ধৰে? 4 নম্বৰ, আম পকিবলৈ কিমান দিন লাগে? 5 নম্বৰ, আমৰ সোৱাদ কেনেকুৱা? 6 নম্বৰ, আমৰ খেতি পোনপ্ৰথমে ক'ত কৰা হৈছিল? 7 নম্বৰ, আমৰ বৈজ্ঞানিক নাম কি? 8 নম্বৰ, আম খালে কি হয়? আম গছ সাধাৰণতে 30ৰ পৰা 100 ফুট দীঘলীয়া হয়। ভাল মাটি, পানী আৰু জলবায়ু থাকিলে গছ বেছি ডাঙৰ হয়। ঘৰুৱা বাগিচাত সাধাৰণতে 30ৰ পৰা 60 ফুট মান উচ্চতা দেখা যায়। আম ফল সাধাৰণতে 5ৰ পৰা 25 চেণ্টিমিটাৰ দীঘলীয়া আৰু 200 গ্ৰামৰ পৰা 1 কিলোগ্ৰাম পৰ্যন্ত ওজনৰ হয়। আম গছত বসন্ত ঋতুত ফুল আহে। সাধাৰণতে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত ফুল ওলায়। তাৰ পাছত এপ্ৰিলৰ পৰা জুন মাহলৈ ফল ধৰে আৰু পকিবলৈ আৰম্ভ কৰে। অসমত মে আৰু জুন মাহত পকা আম বেছি দেখা যায়। আম গছৰ ফুল ওলোৱাৰ পাছত সাধাৰণতে 90ৰ পৰা 120 দিনৰ ভিতৰত পকে। গৰম জলবায়ু আৰু ভাল যত্ন থাকিলে সোনকালে পকে। জাতভেদে সময় অলপ বেছি বা কম হ'ব পাৰে। আম সাধাৰণতে মিঠা, ৰসাল আৰু সুগন্ধিযুক্ত সোৱাদৰ হয়। পকা আম খুবেই মিঠা আৰু নৰম হয়। কেঁচা আম অলপ টেঙা আৰু টেঙা-মিঠা সোৱাদৰ হয়। আম গছ পোনপ্ৰথমে দক্ষিণ এছিয়া, বিশেষকৈ ভাৰত আৰু তাৰ ওচৰৰ অঞ্চলত খেতি কৰা হৈছিল। ঐতিহাসিক তথ্য অনুসাৰে প্ৰায় 4000 বছৰ আগতেই ভাৰতত আমৰ খেতি আৰম্ভ হৈছিল। তাৰ পাছত আম লাহে লাহে পৃথিৱীৰ বিভিন্ন দেশলৈ বিয়পি যায়। আমৰ বৈজ্ঞানিক নাম হৈছে মেগনিফেৰা ইণ্ডিকা। ই এনাকাৰ্ডিকেছৰ পৰিয়ালৰ অন্তৰ্গত। এই গছ দক্ষিণ এছিয়াৰ স্থানীয় আৰু গৰম জলবায়ুত ভালকৈ বৃদ্ধি পায়। আম খালে শৰীৰে বহু উপকাৰ পায়। ভিটামিন এ আৰু চি থকাৰ বাবে ৰোগ প্ৰতিৰোধ শক্তি বঢ়ায়, হজম শক্তি উন্নত কৰে, চকুৰ বাবে ভাল, শক্তি যোগায় আৰু গৰমত সতেজ অনুভৱ কৰায়। কিন্তু বেছি পৰিমাণে খালে পেটৰ অসুবিধা বা গৰম লাগিব পাৰে। শেষত ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ পোহৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন নতুন জ্ঞানমূলক ভিডিঅ' পাবলৈ বেল আইকনটো টিপি দিব। তোমালোকৰ সহায়ে আমাৰ প্ৰেৰণা। ধন্যবাদ। আকৌ দেখা হ'ব পৰৱৰ্তী ভিডিঅ'ত।